নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি বহুত দিনৰ মূৰত নেগেটিং শিৱদৌললৈ ওলাই আহিলোঁ, আৰু যিহেতু অকলে আহিব বেয়া লাগিলে, সেইবাবে আমাৰ ভাগিন পোৱালিক মই লগত লৈ কিনি আহিছোঁ। যিহেতু মাজে মাজে এটা কেমেৰা ধৰিবলৈ কোনোবা এজনকতো লাগিব ন, সেইবাবে আমাৰ ভাগিন পোৱালিক মই লগত লৈ কিনি আহিছোঁ। হ'লেও আৰু যি হওক চলি যাব আজি। আৰু ইয়াত যিহেতু বান্দৰৰ জনসংখ্যা বহুত বেছি, সেইবাবে আমাৰ পোৱালীয়ে বহুত বেছি ভয় কৰিছে। হ'লেও পোৱালীক হাতত লৈ কিনি মই আৰু ধুনীয়াকৈ আৰু ভিতৰলৈ সোমাই আহিলোঁ। আৰু ইয়াত আহি খুবেই বহুত ভাল লাগিছে, যিহেতু আজি মানুহ বহুত বেছি ইয়াত, সেইবাবে বহুত ভাল লাগিছে। আৰু যিহেতু বান্দৰ বহুত দেখি পাইছোঁ আজি, সেইবাবে আৰু বহুত ভাল লাগিছে। যি নহওক আৰু ব'লক আগলৈ আগবাঢ়ি যাওঁ। আৰু যিহেতু ইয়াত খোৱা বস্তু হাতত লৈ আহিলে মানে কি হয়, বান্দৰে হাতৰ পৰা কাঢ়ি লৈ যায়। আৰু দাদা এজনে কাঁহী এটাত বান্দৰক প্ৰসাদ খাবলৈ দিছিলে। কি কৰিলে গম পায়নে? এটাৰ পৰা আৰু এটা আহিলে, তাৰপিছত আৰু এজন আহিলে, সেইবাবে আৰু কাঁহীটো লৈ কিনি এজনে লৰ মাৰিলে নহয়। চাওকচোন, চাওক কি ধুনীয়া দৃশ্য, চাবলৈ কিন্তু বহুত ধুনীয়া লাগিছে। তাৰপাছতে কি কৰিলে গম পোৱা নে? নোপোৱা। কাঁহীটো লৈ গছৰ ওপৰত লৰ মাৰিলে নহয়। দাদাজনে কাঁহীটোৰ কাৰণে বহুত দেৰি ৱেইট কৰিলে, কিন্তু কাঁহীটো উভতাই নিদিলে। সেইবাবে দাদাজনে পাছত উভতি গুচি গ'ল। যিহেতু আপোনালোকে আহিলে অলপ সাৱধানে থাকিব, যিহেতু এনেকৈ সিহঁতক চমজাই নিদিয়ে যাতে, নহ'লে আপোনালোকৰ এনে গতি হ'বগৈ। তাৰপাছতে আমি দুয়োটাই অলপ টাইম ফুৰিলোঁ। তাৰপাছতে ভাগিনে মোক ক'লে যে মোৰ বহুত ভৰি বিষ কৈছে, ব'লা উভতি ঘৰলৈ যাওঁ। আৰু ইফালে দাদা এজনে বান্দৰক খাবলৈ দি আছে। চাওকচোন, চাওক কি ধুনীয়াকৈ খাই আছে। তাৰপাছতে আমাৰ পোৱালীক ক'লোঁ যে ৰিলছ এটা বনাওঁ, কেমেৰাটো অলপ ধৰি দিবা। হ'লেও আৰু পোৱালীয়ে মোক ধৰি দিলে। তাৰপাছতে যেনেকুৱা হ'ব লাগিছিলে তেনেকুৱা ভিডিঅ'টো নহ'লে, হ'লেও আৰু কিনো কৰিবা, পোৱালীটো বহুত সৰু ন, তাকতো ভুল দিব নোৱাৰি। হ'লেও আৰু চলি যাব দিয়া। তাৰপাছতে আমাৰ পোৱালীক ক'লোঁ ব'লা এতিয়া ঘৰলৈ উভতি যাওঁ। সেই সময়ত গেটৰ পৰা ওলাই আহোঁতে দাদা এজনে আমাৰ পোৱালীক প্ৰসাদ খাবলৈ দিছিলে। তাৰপাছতে কি হ'ল গম পোৱানে? বান্দৰ কেইটামান আহি প্ৰসাদখিনি আমাৰ পোৱালীৰ হাতৰ পৰা কাঢ়ি লৈ গুচি গ'ল নহয়। আমাৰ পোৱালী খাবই নাপালে। তো আজি ভিডিঅ'টো ইমানে আছিল। আজিলৈ বাই বাই।